নমস্কাৰ, মই বিশ্বজিৎ বৰুৱালে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান শিলে দেৱতাৰ কথা কৈ মাজলৈ। এয়া পবিত্ৰ শাওণ মাহ হয় আৰু আমি আহিছোঁ ভীমাশংকৰ ধাম। ভীমাশংকৰ ধামলৈ আহিবলৈ আপোনালোকে প্ৰথমতে গুৱাহাটীলৈ আহিব লাগিব। গুৱাহাটীৰ পৰা আপোনালোকে ISBTৰ ওচৰত গড়চুকলৈ আহিব। গড়চুকৰ পৰা অকণমান আগলৈ আপোনালোকে পামহি আহিবহি। পামহিতে আছে ডাকিনী পাহাৰ আৰু ডাকিনী পাহাৰতে আছে ভীমাশংকৰ জোতিৰ্লিংগ। ডাকিনী পাহাৰলৈ আহি আপোনালোকে এখন ধুনীয়া তোৰণ দেখিব। আমি আহিছিলোঁ শাওণৰ প্ৰথম সোমবাৰটোতে আৰু আমি গৈ পালোঁ ৰাতিপুৱা 5টা বজাত। 5টা বজাতে ইমান ভিৰ ভাৰ দেখি আমি আচৰিত হ'লোহি। শাওণৰ সোমবাৰ বুলি গোটেই ৰাতিয়ে মানুহে অহা যোৱা কৰি আছে। ৰাতিপুৱা ভক্তপ্ৰাণ ৰাইজৰ উৎসাহ দেখি বৰ ভাল লাগিলে। তাৰপিছত আমি অলপ পাহাৰ বগালোঁ। পাহাৰ বগাই আমি পালোঁ এটা গণেশ মন্দিৰ। গণেশ মন্দিৰতে আমি চাকি ধূপ জ্বলালোঁ। গণেশজনাৰ বিগ্ৰহটো অতি প্ৰাচীন যেন নালাগিলে। তাৰপিছত আমি শিৱ বাবাৰ ধামৰ ফালে আগবাঢ়িলোঁ। সেই ঠাইখিনিৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম আৰু সেই ঠাইখিনিৰ সৌন্দৰ্য আপোনালোকক শব্দেৰে বৰ্ণনা কৰিব মই নোৱাৰিম। ৰাতিপুৱা 5টা বজাতে ভক্তপ্ৰাণ ৰাইজৰ জনসমাগম দেখি মন প্ৰফুল্লিত হৈ গ'ল। শাওণত শিৱ পূজা প্ৰশস্ত। শাওণত মানুহে উপবাস দিয়ে আৰু শিৱ পূজা কৰে। শাওণৰ সোমবাৰকেইটা যদি আপোনালোকে উপবাস দিব পাৰে তেনেহ'লে বহুতে ভাল ফল পোৱা যায়। শিৱ বাবাক পঞ্চামৃত দি স্নান কৰা হয়। পঞ্চামৃত কি হয়? পঞ্চামৃত হৈছে ঘিউ, চেনি, মৌ, গাখীৰ আৰু দৈ। শিৱ বাবাক গংগা জলেদি অভিষেক কৰিলে শিৱ বাবাই বিৰাট ভাল পায়। শিৱ বাবাৰ প্ৰিয় ফুল হৈছে ধতুৰা আৰু শিৱ বাবাৰ প্ৰিয় পাত হৈছে বেলপাত। এই মন্দিৰৰ কাহিনী কওঁ শুনক। এই মন্দিৰ ৰামায়ণ কালৰ লগত জড়িত হৈ আছে। ৰাৱণৰ ভাতৃ আছিলে কুম্ভকৰ্ণ আৰু কুম্ভকৰ্ণই গম পাইছিলে যে ৰাম ৰাৱণৰ যুদ্ধত ৰাৱণৰ হাৰ নিশ্চিত। সেইবাবে কুম্ভকৰ্ণই নিজৰ পত্নী আৰু পুত্ৰক লংকাৰ পৰা আনি আমাৰ অসমৰ এই স্থানতে থৈছিলে। অসমৰ স্থানীয় লোকসকলে কুম্ভকৰ্ণৰ পত্নীক ডাইনী বা ডাকিনী কৈছিলে। সেইবাবে এই পাহাৰটিৰ নাম ডাইনী পাহাৰ বা ডাকিনী পাহাৰ পৰি গ'ল। কুম্ভকৰ্ণৰ পুত্ৰৰ নাম আছিলে ভীমা। ভীমা যেতিয়া ডাঙৰ হয় মাকক সোধে যে দেউতাৰ কি হ'ল। তেতিয়া মাকে কয় যে ভগৱান ৰামে তোমাৰ দেউতাক মাৰি পেলালে। ভীমা তেতিয়া ভগৱানৰ চিৰবৈৰী হৈ পৰে আৰু যিসকল লোকে ভগৱানৰ পূজা অৰ্চনা কৰে সেইসকল লোকক সি অত্যাচাৰ কৰিবলৈ ধৰিলে। কামৰূপৰ ৰজা আছিলে কামৰূপেশ্বৰ আৰু কামৰূপেশ্বৰক সি বন্দী কৰি লয় আৰু এই স্থানতেই ৰাখে আৰু কয় যে তুমি মোক পূজা কৰা। কামৰূপেশ্বৰে স্বীকৃতি নিদিয়ে আৰু ভীমাই তেতিয়া ইয়াতে কামৰূপেশ্বৰক বন্দী কৰি থ'লে। কামৰূপেশ্বৰে মনে মনে এটা শিৱলিংগ স্থাপন কৰে আৰু তাতে পূজা অৰ্চনা কৰে। এদিন ভীমাই দেখিলে যে কামৰূপেশ্বৰে শিৱলিংগত পূজা অৰ্চনা কৰি আছে। ভীমাই তেতিয়া কামৰূপেশ্বৰক বধ কৰিবলৈ খেদি আহে। তেতিয়া কামৰূপেশ্বৰে শিৱ বাবাক প্ৰাৰ্থনা কৰে। শিৱ বাবাই তেতিয়া এই লিংগটিৰ পৰা ওলাই আহে আৰু ভীমাক বধ কৰে। ভীমাক বধ কৰাৰ বাবে শিৱ বাবাৰ নাম ভীমাশংকৰ পৰি গ'ল।
এই লিংগটি 12টা জ্যোতিৰ্লিংগৰ ভিতৰত পৰে। 12টা জ্যোতিৰ্লিংগ হৈছে সোমনাথ, মল্লিকাৰ্জুন, মহাকালেশ্বৰ, ওমকাৰেশ্বৰ, বৈদ্যনাথ, ভীমাশংকৰ, ৰামেশ্বৰ, নাগেশ্বৰ, কাশী বিশ্বনাথ, ত্ৰম্বকেশ্বৰ, কেদাৰনাথ আৰু কৃষ্ণেশ্বৰ। এই 12টা জ্যোতিৰ্লিংগ স্মৰণ কৰিলে আপোনালোকৰ 7 জনমৰ কৰা পাপ মোচ খাই যায়। ইয়াতে কিছুমান পাথৰত খোদিত ভাস্কৰ্য আছে, যিটোৰ পৰা আমি অনুমান লগাব পাৰোঁ যে ইয়াতে এটা বৃহত্তৰ মন্দিৰ আছিলে। ইয়াতে কিছুমান নখেৰে আঁচোৰা চিনো আছে। ইয়াৰ পৰা অনুমান লগাব পাৰি যে ইয়াতে ৰাক্ষসনী বা ডাইনী বা ডাকিনী আছিলে। শিৱ পূজা কৰক। শিৱ পূজা কৰাটো অতি ভাল কথা, কিন্তু এই কামটো নকৰিব। য'তে ত'তে আপোনালোকে এনেকৈ শিৱলিংগ নবনাব। এনেকৈ মানুহৰ ভৰি লাগে। আপোনালোকে য'তে ত'তে এনেকৈ বেলপাতো পেলাই থৈ নাযাব। বেলপাত অতি পবিত্ৰ বস্তু হয়। বেলপাতত ভৰি লাগিলে পাপ লাগে বুলি আমাৰ গ্ৰন্থসমূহত উল্লেখ আছে। ইয়াতে এটা প্ৰতিষ্ঠিত শিৱলিংগ আছেই, তাত বেলপাত দিয়ক। এই য'তে ত'তে শিৱলিংগবোৰ বনাই পেলাই তাৰ ওপৰত বেলপাত দিয়া কি অৰ্থনো? আৰু এটা বেয়া কথাৰ পিনে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰোঁ, শুনক। আপোনালোকে য'তে ত'তে এই প্লাষ্টিক, ধূপৰ পেকেট, বটল এনেকৈ পেলাই থৈ নাযাব। এয়া আমাৰ ভীমাশংকৰ আৰু এয়া আমাৰ অসম। এই ঠাইখিনিক পবিত্ৰ, পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত ৰখাটো আমাৰ প্ৰত্যেকজন অসমীয়াৰে কৰ্তব্য হয়।